কালি মই এটা ভিডিঅ' চালোঁ জুবিনদাৰ পত্নী গৰিমা গগৈৰ। এই ভিডিঅ'টো চোৱাৰ পিছত মনত এটা বেলেগ ধৰণৰ এটা ইমোশ্যনেল বহুত বেয়া লাগিছে। সেইকাৰণে জানেনে, আচলতে এই পৃথিৱীৰ পৰা যেতিয়া আপোন মানুহবোৰ এই দুনিয়াৰ পৰা আঁতৰি যায়, তেতিয়া সেই মানুহজনে গম পায় এই পৃথিৱীখন কেনেকুৱা তাৰ বাবে হয়। তো ঠিক জুবিনদাৰ পত্নীৰ কাৰণে ঠিক এনেকুৱা অৱস্থা হৈছে। আচলতে এই ইমান কান্দি আছে, তেওঁ ইমান চকুৰ পানী পেলাই আছে, এই চকুৰ পানীৰ মূল্যটো আচলতে কোনে দিব? ইয়াই আচলতে অলৰেডি 1 মাহ হৈ গ'ল, তেওঁ এতিয়ালৈকে কান্দি আছে। কিয়? চৰকাৰৰ যিটো আইনী প্ৰক্ৰিয়া, আচলতে এই বস্তু নৰ্মেল হিচাপে বুজাই দিব লাগে, মানুহক বুজাই দিব লাগে। এনেকুৱা জুবিনদাৰ পত্নীকো বুজাই দিব লাগে। আচলতে মানুহে এতিয়া যেনেকুৱা ভাৱনা কৰি আছে যে জুবিনদাৰ জাষ্টিছ যিটো প্ৰক্ৰিয়া চলি আছে, হ'ব, এইটোৱে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেওঁ বহুত চেষ্টা কৰি আছে, কিমান জলদি পাৰে এইটো বস্তুটো কিবা এটা কৰিব। তো জুবিনদাৰ পত্নীৰ মানুহৰ দোৱা আছে, আশীৰ্বাদ আছে। আপুনি ইমান ইমোশ্যনেল নহ'ব, ওপৰৱালা আপোনাক যাতে আপোনাৰ মনত শান্তি দিয়ে, এইটোৱে কামনা কৰিলোঁ। যদিহে ভিডিঅ'টো ভাল লাগে তো লাইক কৰি দিব। এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ধন্যবাদ।